আসসালামু আলাইকুম ওরহমতুল্লাহ। ডিয়ার স্টুডেন্টস, আমি পঢ়িছিলোঁ পেজ নম্বৰ 12ৰ পৰা আইন গইন, তাৰপিছত আজি পঢ়িম পেজ নম্বৰ 13। ইয়াতে দিয়া আছে প্ৰথম চোৱা, এইটো বনোৱা আছে ফা বুলি কোৱা হয়। এটা নাৱৰ নিচিনা বনোৱা আছে, তাৰ মাথা এটা গোল, ওপৰত এটা ডট বনোৱা আছে, তাক নক্তা বুলি কোৱা হয়। এইটো ফা কেনেকৈ উচ্চাৰণ কৰিম? ফা, তলৰ ঠোঁট ওপৰৰ দাঁতত লগাই দিম। ফা 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 গোটেইকেইটা ফা হয়। তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। তাৰপিছত চোৱা, ফাৰ দৰেই কিন্তু ইয়াৰ অলপ চাৰ্কলৰ নিচিনা অলপমান বেণ্ড কৰা হৈছে। যিটো নাও আছিল সেইটো অলপ গোল হৈ গৈছে, আৰু ওপৰত এটা নুক্তা আছিল, এতিয়া দুটা হৈ গ'ল। ইয়াক কোৱা হ'ব কফ। কফ কফ গোটেইকেইটা কফ হয়, প্ৰেক্টিছ কৰিবা। কফ ওৰ লগে লগে কোৱা, কফ 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 কফ। তাৰপিছত চোৱা, এইটো ইয়াক কাফ বুলি কোৱা হ'ব। এটা কুৰ্চীৰ দৰে বনোৱা আছে, কুৰ্চী। কুৰ্চী কাফ মনত থাকিব, কুৰ্চী সে কাফ বনা। এটা বহা চকীৰ নিচিনা। তো ইয়াতে এটা এছৰ নিচিনা চিন আছে, ওপৰত মাজত দিয়া আছে। ইয়াক কোৱা হয় কাফ 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 কাফ। পৰামৰ লগে লগে কাফ 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 কাফ। এইকেইটা ধুনীয়াকৈ পঢ়িবা আৰু কপিত লিখিবা। কপিত ধুনীয়াকৈ লিখি মোলৈ চেণ্ড কৰিবা। চাই চাই লিখিবা, পেঞ্চিলেৰে ধুনীয়াকৈ লিখি মোলৈ চেণ্ড কৰিবা। তাৰপিছত হাদিছ চেপ্টাৰৰ পৰা আমি ইয়াতে পেজ নম্বৰ 24ত আজি পঢ়িম। ইয়ালৈকে, তাৰ আগত পেজ নম্বৰ 23লৈকে আমি পঢ়িছিলোঁ। সবক নম্বৰ 7 নম্বৰ লেচন ইয়াতে আছে। कोई कुछ दे या अच्छा सुलूक करे तो कहे। কোনোবাই তোমাক যদি গিফ্ট দিয়ে, ইয়াতে এজনে আনজন বন্ধুক গিফ্ট দি আছে। চোৱা, এজন বন্ধুৱে আন এজন বন্ধুক গিফ্ট দি আছে, কিবা এটা দি আছে, তাৰ কাৰণে খুশ হৈ গৈছে। আৰু খুশ হৈ গ'লে কি কৈছে? এইটো কি কৈছে? জাজাকাল্লাহু খৈৰন। জাজাকাল্লাহু খৈৰন। ইংলিছত দিয়া আছে জাজাকাল্লাহু খৈৰন। খৈৰন পঢ়িব পাৰিবা, নহ'লে ইয়াতে ৰখি গ'লে খৈৰ পঢ়াটো বেয়া নহয়, পঢ়িব পাৰিবা। কিতাপত দিয়া আছে জাজাকাল্লাহু খৈৰ। इसका मीनिंग भी देख लो, तार अर्थ तो दिखा। याते लिखा আছে अल्लाह आपको बेहतर बदला अता करे। अल्लाह आपको बेहतर बदला अता करे। तर्जमा। ओके, আজি এইখিনি থাকক। এইটো ভালদৰে তুমি হেৰি কৰিবা, প্ৰেক্টিছ কৰিবা। জাজাকাল্লাহু খৈৰন বা জাজাকাল্লাহু খৈৰ। আৰু এইকেইটা লেটাৰ তোমালোকে ভালদৰে লিখিবা। অ'কে, আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবাৰাকাতুহু।